আপুনি কেতিয়াবা ট্ৰেইনত যাত্ৰা কৰিছে নেকি? যদি ট্ৰেইনত যাত্ৰা কৰিছে তেতিয়াহ'লে প্ৰায় দেখা পায় টিটি আহে। আপুনি জানে নেকি টিটিয়ে যিমান দৰমহা পায় তাতকৈ বেছি এক্সট্ৰা ইনকাম কৰে। কেনেকৈ কৰে? এনেকুৱা প্ৰায় দেখিছোঁ, মই ট্ৰেইনত প্ৰায় যাত্ৰা কৰোঁ। এটা কথা মই গম নাপালোঁ যে এই যে ট্ৰেইনৰ টিকেট নকটাকৈ মানুহে উঠে, কিন্তু উঠাৰ পাছত সিহঁতে কি কৰে, ফাইন নলয়। ফাইন বহুত কম লয়, কম পৰিমাণ ফাইন লয়। এক্সট্ৰা পইচাটো কেনেকৈ পকেটত ভৰাব পাৰিব সেইটো চিন্তা থাকে। আৰু ইহঁতৰ দম অলপ বেলেগ ধৰণৰ, এনেকুৱা দম দেখুৱায় যেন ট্ৰেইনৰ পৰা দলিয়াই দিব। এটা ভিডিঅ' এইকেইদিন ধৰি ফেচবুকত খুব ভাইৰেল হৈ আছে। দুটা টিটিয়ে এজন মহিলাৰ পৰা 150 টকা লয়। হঠাতে ল'ৰা এজনে ভিডিঅ' কৰি টিটিজনক সোধে, আপুনি এক্সট্ৰা পইচা কিয় লৈছে? তেখেতৰ উত্তৰ, আমি পইচা ল'মেই। দম বেলেগ ধৰণৰ, মানে এনেকুৱা দম, অন ট্ৰেইনত ড্ৰিংক কৰি উঠিছে, আকৌ পইচা লৈছে, আকৌ দমো দিছে। ভিডিঅ'টো এবাৰ চাই লওক আপোনালোকে, পাছত মোক কমেণ্ট বক্সত জনাব। মই ভিডিঅ' বনাইছোঁ দেই, এইটো ভিডিঅ' বনাওঁ, আপুনি পইচা লওক। আপুনি পইচা লওক, মই ভিডিঅ' বনাইছোঁ আপোনালোক দুজনৰ। আপোনালোকে পইচা খুজিছে, এইটো আপোনালোকে এজ পাৰ ল আপুনি খুজিব নোৱাৰে। প্ৰথম কথা, আপুনি এক্সট্ৰা পইচা কিয় ল'ব? দ্বিতীয় কিয় নহয়, আপুনি ফাইন কাটি দিয়ক। কিয় 150 টকাকে বিচাৰিছে? কিয় 150 টকাকে বিচাৰিছে? কিয় বিচাৰিছে আপুনি? কিয় বিচাৰিব 150 টকাকে এক্সট্ৰাকে? আপুনি ফাইন কাটক, এজ পাৰ ল আপুনি কাটক ফাইন। টিটি হৈ পেলাই কাটক তেওঁলোকৰ ফাইন। আপুনি কিয় 150কে বিচাৰিছে? এক্সট্ৰা পইচা কিয় বিচাৰিছে? আপোনাৰ পকেটত যাব এইটো পইচা, ৰেলৱেৰ পকেটত যাব এইটো পইচা। ৰেলৱে পকেটত যাব, আপোনালোক দুটাৰ পকেটত যাব নে? আপোনালোক দুটাৰ পকেটত যাব। আপোনালোক দোকানে এইটোতো কোনো ধৰণৰ আপুনি কাগজ পত্ৰ নিদিয়ে তেওঁলোকক। কিয় এইবোৰ কৰিছে? কিয় কৰিছে? কেনেকুৱা দিবা? আৰু শুনক, আপুনি অন ডিউটি আপুনি ড্ৰিংকছ কৰি আছে। প্ৰথম কথা, এইমাত্ৰ পইচা লবি দেই, কৰিছ তই তই হাত আগুৱাই আহি আছ, কথা নকবি। তহঁত দুটাক আমি পুৰা দিছে। এতিয়া যি কৰা পইচা লবি তহঁতে। মানুহৰ পৰা ব্লেকমেইলিং কৰি পইচা লবি। 150 দে, 200 দে। টিটি হয় তহঁত টিটি হয়, তহঁতৰ টিটি হয়, টিচি হয় তহঁতে। মুখা পিন্ধা তহঁত বিলাকৰ দৰে ৰেলৱে ডিপাৰ্টমেণ্ট ডুবিছে, গম পাইছ? তহঁত বিলাকৰ দৰে কৰাটোতো কৰিমেই। কাৰণ কিয় আপুনি এক্সট্ৰা পইচা কিয় ল'ব? এক্সট্ৰা পইচা কিয় ল'ব? পইচা লোৱা আমাৰ কাম। কেনেকে হ'ব?